কিছুদিন আগতেহে খুব জাকজমকতাৰ উদ্বোধন কৰা হৈছিল, কিন্তু হঠাৎ তেনেকৈ বিস্তৰ ক্ষতি হৈছে। কি কাৰণত হ'ব পাৰে, সেইখিনি আপোনাৰ অনুভৱ? হয়, আমি এই বিষ্ণুৰাভা ভৱনটো অতি কষ্টৰে বহুদিনৰ মূৰত আমাৰ ইয়াত নিৰ্মাণ কৰা হৈছিল। আমি 20 জুন তাৰিখে মাননীয় আমাৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰীক আনি আমি ইনগ্ৰেশ্যন কৰাইছিলোঁ। আৰু লগতে প্ৰতিমূৰ্তিটো আছে, প্ৰতিমূৰ্তিটো আমি জুবিন গাৰ্গ ডাঙৰীয়াক, আমাৰ অসমৰ সকলোৰে জনপ্ৰিয় জুবিন গাৰ্গ ডাঙৰীয়াক আনি পেলাই আমি প্ৰতিমূৰ্তিটো উন্মোচন কৰিছিলোঁ। তাৰপিছত এই অনুষ্ঠানটো গঢ়ি উঠাৰ পিছত প্ৰতিদিনে ইয়াত অনুষ্ঠানবিলাক অনুষ্ঠিত হৈ আহি আছে। কিন্তু আজি হঠাতে মই ভেৰগাঁও আহি থকা অৱস্থাত মানে কল এটা পালোঁ। বিমল বাছুং ডাঙৰীয়াই মোক ফোন কৰি ক'লে বিষ্ণুৰাভা ভৱনটো ভিতৰত বোলে জ্বলি গ'ল। খৰখেদাকে আহি পেলাই দেখিলোঁ সঁচাকে ভিতৰত মানে চাব নোৱাৰা এটা অৱস্থা হৈ আছে। আমি যিখিনি ইনচুলিন ওপৰত লগাইছিলোঁ গৰমটো ৰখাৰ কাৰণে, সেই বস্তুখিনি জ্বলি পুৰা চাৰখাৰ হৈ তলত পৰি আছে, পৰি থকা অৱস্থাত আমি দেখিবলৈ পাওঁ। তাৰপিছত আমি ওচৰৰ আমাৰ আউটপোষ্টৰ IC ছাৰক খবৰ দি SDO ছাৰক খবৰ দিছোঁ, আৰু সকলোবিলাক আহিলে, গোটেই অঞ্চলস্থ ৰাইজবিলাক আহিছে, সকলোৱে দুখ প্ৰকাশ কৰিছে ইমান ধুনীয়া এটা অনুষ্ঠান আজি এইটো অৱস্থাত দেখা পাই পেলাই। ক্ষয়ক্ষতি মোটামুটি 8 লাখ মানৰ ওপৰত হ'ব, কাৰণ ইনচুলিনখিনিৰ দামে 6 লাখ কিমান টকা আছিলে। তাৰপিছত আকৌ যিবিলাক লগোৱা মিস্ত্ৰী, তেওঁলোক গুজৰাটৰ পৰা আহিছিলে ইয়াতে। আমাৰ ইয়াত নতুন টেকনলজি আছিলে এইটো, গুজৰাটৰ পৰা আহি ইয়াত লগাই থৈ গৈছে। গতিকে মোটামুটি তেওঁলোকৰ বানাছ চানাছ ধৰি ল'লে 10 লাখ টকাৰ মান পৰি যাব। আমাৰ ৱেৰিংটো থাকিল গোটেইখিনি, সেইবিলাকো গোটেই নষ্ট হৈছে। আৰু টিঙতো কেনেকুৱা প্ৰভাৱ পৰিছে নাজানো, টিংখিনিৰ ওপৰত কলা কলা এটা দাগ পৰিছে, ডেমেজো হ'ব পাৰে। এতিয়া ওপৰত গ'লেহে আমি এইটো গম পাম। ক্ষয়ক্ষতি মোটামুটি 10 লাখ মানৰ ভিতৰত হ'ব বুলি মই ধাৰণা কৰিছোঁ। মই ইতিমধ্যে আমাৰ EM ছাৰকো মই টেলিফোন যোগে জনাইছোঁ, তেওঁ কোকৰাঝাৰত আছে। আৰু স্পীকাৰ ছাৰকো তেওঁৰ যিজন প্ৰতিনিধি MLA আছে তেওঁক আমি কণ্টেক্ট কৰিব খুজি আছোঁ, ক'ৰবাত হয়তো ব্যস্ত আছে, ফোনটো ৰিচিভ কৰা নাই, তেওঁকো জনোৱা হ'ব। আমি ভাবোঁ তেওঁলোকৰ সহায় সহযোগত আকৌ পুনৰ এইটো মেৰামতি কৰি উঠাব পাৰিম বুলি আশা কৰিছোঁ, আৰু এটা আহ্বান জনাইছোঁ তেওঁলোকে যেন এইটো অলপ চাই দিয়ে। স্কুলত আহিছিলোঁ, স্কুলত মই 8:30 বজাত আহিছিলোঁ। আহোঁতে মই ল'ৰাকেইটাক NCC কৰি দি পেলাই মই ঠিক 8 মান বজাত NCC কৰি দি পেলাই মই ইয়াতে গছৰ পুলিত পানী দিব আহোঁতে মই লক্ষ্য কৰিলোঁ গেটখন খুলি পেলাই গ্লাছ আইনাখন দেখাৰ পিছত মই ভাবিলোঁ আৰু কিবা এটা ঘটনা ঘটিলে নেকি, চাওঁ ৰ বুলি কৈ দোকান খুলি চাওঁতে গোটেই চাইমেকুটি হৈ আছে, তাৰমানে লাইট চাইট পৰি আছে। তাৰপিছত যাই পেলাই মই ভেৰগাঁৱৰ বাসিন্দাসকলকো মই দুটামান জনালোঁ, তাৰপিছত আৰ্কেডকো জনালোঁ। তাৰপিছত আৰ্কেডক জনাই পেলাই আকৌ অফিচত যাই পেলাই মই কেইটামানক কৈ থৈ আহিছোঁ, চাব আহিছে। ভিতৰত গোটেই জ্বলি আছে। তুমি যেতিয়া দেখিছিলা তাৰমানে খালি অকল লাইট কেইটা জ্বলি আছে, সন্মুখত জ্বলি আছে গেটৰ আহি দেখিলোঁ জ্বলা মানে আৰু সেই ভিতৰৰ গোটেই যিখিনি চিলিং আছিলে, কিবা আছিলে, সেইবোৰ জ্বলি গ'ল, আৰু ভিতৰখন চাব নোৱাৰা অৱস্থা হৈ গ'ল। বেয়া লাগিছে, খুবেই বেয়া লাগিছে, অনুভৱটো খুবেই বেয়া লাগিছে। আপুনি এইটো আহ্বান জনাবৰ কাৰণে চৰকাৰে কিছু ইয়াক সহায় কৰক, কাৰণ এতিয়া কাম বহুতখিনি বাকী আছে। সেই কামখিনি কৰাৰ লগে লগে এই যি মেৰামতি এইখিনি কৰিব লাগে, সোনকালে কৰিব লাগে, এইটোৱে মই চৰকাৰক আহ্বান জনাম।